তোমাৰ যি জীৱনটো আছে না সেইটো এক দিনত চেঞ্জ হৈ যাব পাৰে কেৱল এটা শুক্ৰবাৰ যথেষ্ট তোমাৰ জীৱনটোক এটা নতুন জীৱন বনোৱাৰ কাৰণে জীৱনৰ না কথা এনেকুৱা ইয়াক না সলনি হোৱাত বেছি সময় নালাগে বহুত কম সময়ৰ ভিতৰত না তুমি তোমাৰ লাইফটোক না এটা ব্ৰেণ্ড নিউ লাইফ বনাই দিব পাৰা আৰু না তুমি কৰবাত যাব পাৰা কাৰণ যেতিয়া তোমাৰ হাতত এখন মেপ আহি যায় তেতিয়া তুমি য'ত ইচ্ছা তাতে যাব পাৰা এই মেপখনক আদি কৰি তুমি এখন নতুন মেপ বনাব পাৰা কাৰণ তুমি জানো যে তুমি না ক'ত যাবা এইটো না সহজ নহয় টান তোমাক না ভালদৰে চাই চিতি আগবাঢ়িব লাগিব কিন্তু না এইটো জৰুৰী যেতিয়া তুমি নিজৰ ওপৰত কাম কৰিবা কাম কৰাটো না টান নহয় কিন্তু কামটো তেতিয়া টান হৈ যায় যেতিয়া তুমি না গম নাপাও যে তুমি যাবা ক'ত তুমি করবা কি এতিয়া না কামটো টান হৈ যায় সেইকাৰণে মই বিচাৰো যে এই যে শুক্ৰবাৰ আহি আছে না সেনা তুমি এক জায়গাত বহি ল আৰু ধুনীয়াকৈ না এটা বিজনেছ প্ল্যান বনাও আৰু না সেই বিজনেছ প্ল্যানটো তুমি নিজকে এক্সপ্লেইন কৰা যে তুমি না এই অহা সোমবাৰে তুমি কি কৰিবা যাৰ দ্বাৰা তোমাৰ যে জীৱনটো আছে না একদম সলনি হৈ যাব যাৰ ফলত তোমাৰ যে লাইফষ্টাইলটো আছে না সেইটো কৰৰপতিৰ নিচিনা হৈ যাব যাৰ ফলত তোমাৰ আৰু তোমাৰ যে পৰিয়াল আছে না সবে আৰামত সুখত থাকিব আৰু তাৰ কাৰণে মই না তোমাক এটা ফ্ৰেমৱৰ্ক দিম সেইটো তুমি মানি চলিবা তেতিয়া না তুমি ধনী হৈ যাব পাৰিবা বহুত বেছি কষ্ট নকৰাকৈ সবচে প্ৰথমে তুমি এই কোৱা বিজনেছ মানে কি বিজনেছ মানে হল বেলেগ মানুহৰ পইচা তুমি না এনেকুৱা এটা কাম কৰিবা যাৰ ফলত মানুহে তোমাক নিজৰ ইচ্ছামতে পইচা দিব কিন্তু তুমি এইটো জনা উচিত যে মানুহে তোমাক পইচা কিয় দিব কাৰণ তুমি মানুহবিলাকক না কিবা এটা দিবা যাৰ ফলত মানুহে তোমাক পইচা দিব এনেতো নিজে না কিন্তু তুমি মানুহক না কি দিবা সেইটো না মাথা তুমি মাৰিব লাগিব সেইটো মই কৈ দিবা নোৱাৰো কাৰণ তুমি কিবা বেচা মানুহক কিবা তুমি কৰ সাৰ্ভিস দিও সেইটোতো মই নাজানো না সেইটো তুমি জানিবা তুমি মানুহক কিবা এটা সাৰ্ভিস দিবা বা তুমি কিবা এটা প্ৰডাক্ট দিবা যাৰ ফলত মানুহে তোমাক পইচা দিব কিন্তু মানুহে তোমাক পইচা দিব না সেইটো কেনেকৈ দিব ইউপিআই দিব ক্যাশ দিব অনলাইন দিব ক্রিপ্টো দিব না গোল্ড দিব কি দিব কেনেকৈ তোমাক পইচা দিব সেইটো না তুমি ফিক্স কৰিব লাগিব তুমি কি দ্বাৰা পইচা ল'বা সেইটো তুমি নিজে ফিক্স কৰি ল'ব লাগিব সেইটোত মই নাজানো সেইটোত মই তোমাক সহায় কৰিব নোৱাৰিম তাৰ পিছত তুমি যে প্ৰডাক্টটো আছে তুমি মানুহ কেনেদৰে ডেলিভাৰ কৰিবা উদাহৰণস্বৰূপে তোমাৰ হাতত না এটা প্ৰডাক্ট আছে সেই প্ৰডাক্টটোৰ নাম হ'ল এক্স তুমি না মানুহক সেই এক্স প্ৰডাক্টটো দিবা যাৰ ফলত মানুহে তোমাক পইচা দিব তুমি না সেই প্ৰডাক্টটো সিহঁতক কেনেকৈ ডেলিভাৰ কৰি দিবা সেইটো তুমি মাথা মাৰিব লাগিব কাৰণ যেতিয়া তুমি মানুহক এটা প্ৰডাক্ট ডেলিভাৰ কৰিবা সেইটো যিমান সোনকালে যাব না মানুহে তোমাক সিমান বেছি ভাল হ'ব আৰু সিমান বেছিকৈ তোমাক পইচা দিব ফাইনেলি মানুহে এইটো গম পাব যে তোমাৰ তাত না এটা প্ৰডাক্ট আছে তোমাৰ যে এক্স প্ৰডাক্টটো আছে না এই যে প্ৰডাক্টটো পৃথিৱীত আছে সেইটো মানুহ কেনেকৈ গম পাব মানুহে কেনেকৈ জানিব যে তোমাৰ তাত এটা প্ৰডাক্ট আছে মানুহ কেনেকৈ জানিব যে তুমি এটা মানুহ পৃথিৱীত এক্সিষ্ট কৰা কাৰণ যেতিয়া মানুহ গম পাব যে এনে এটা প্ৰডাক্ট পৃথিৱীত এক্সিষ্ট কৰে আৰু তুমি পৃথিৱীত এক্সিষ্ট কৰা তেতিয়া মানুহক পইচা দিব তাৰ বাবে তুমি কৰিব লাগিব এডভাৰটাইজমেণ্ট তোমাৰ সন্মুখত না এইবিলাক প্ৰব্লেম আছে এই প্ৰব্লেমবিলাক তুমি সলভ কৰিব লাগিব ফিক্স কৰিব লাগিব তাৰ কাৰণে এটা প্ল্যান বনাব লাগিব আৰু সবচে মেইন বাত যে তুমি না এইটো এক্সপ্লেইন কৰিব নিজকে যে তুমি না এই যে প্ৰব্লেমগুলি আছে কেনেকৈ সলভ কৰিবা কেনেকৈ ফিক্স কৰিবা শুক্ৰবাৰে এই কামখিনি তুমি কৰি লোৱা লোক না এক্সপ্লেইন কৰা শনিবাৰে দেওবাৰে তুমি প্ৰব্লেমবিলাক সলভ কৰা আৰু সোমবাৰৰ পৰা তুমি কামটো আৰম্ভ কৰি দিয়া তাৰপিছত দেখা পাবা তোমাৰ লাইফটো কেনেদৰে সলনি হৈ যায় আৰু বন্ধু তুমি না এই পৃথিৱীত না আমাক কেৱল একবাৰে জন্ম লৈছো আৰু এই যে জন্ম লৈছো না আমি দুখীয়া হৈ থকাৰ কাৰণে জন্ম লোৱা নাই এইটো কথা বুজি লোৱা তুমি এই যে দুখীয়া হৈ জীয়াই থাকা না সেইকাৰণে তুমি ধনী হ'ব নোৱাৰা